সো গাইজ মোৰ এটা অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো ভিডিঅ'ত আপোনালোকে দেখা পাব মোৰ केदारनाथৰ পৰা बद्रीनाथ यात्रा। भाई अभी सर्च क्या चल रहा है? जैसे कि मैं 75 केजी का हूँ, मेरे को चलना है तो कितना पड़ेगा? 4-5 हज़ार। और उतरने में 4-5 हज़ार ना। सो पिथुर रेट तो दिलो उठाते 4-5 हज़ार टका पड़ब, नामाउंटेও 4-5 हज़ार टका पड़ब, माने आप डाउन अपना 10 हज़ार टका पड़ी আছে। और घोड़ार कथा जो कौं घोड़ात उठातो बहुत कष्टकर भाई, देखात लागे घोड़ात उठी जाই আছো, এইটো মানে বিশেষ সুবিধাজনক নহয়। অকল কেদাৰনাথটো বিশেষ সুবিধাজনক নহয়, কষ্ট খাবই লাগিব। ঘোড়াত উঠি আহে, খোজকাঢ়ি আহে, যিহতে নাহে কষ্টটো খাবই লাগিব। প্ৰথমতে হেলিপেডলৈ যাই আছো, হেলিপেডৰ পৰা ডাইৰেক্ট যাই আছো বদ্ৰীনাথ। ভাই বহুত প্ৰব্লেম হ'ব মোৰ বদ্ৰীনাথ ট্ৰিপটোত। মোৰ ৰিয়েল ষ্ট্ৰাগল এইবাৰৰ পৰা ষ্টাৰ্ট হ'ব। ইমান দেৰিটো মোৰ গোল্ডেন পিৰিয়ড হৈ আছিল, ৰিয়েল ষ্ট্ৰাগল এইবাৰ ষ্টাৰ্ট হ'ব। কাৰণ মোৰ গাড়ী আছে ক'বাত, হেলিকপ্টাৰ আছে ক'বাত, বাছ পাম ক'বাত, মোৰ বেগটো আছে ক'ৰবাত, কোনো মাই বাপ নাই। তাৰ উপৰি মই গধূলি 5-6টাৰ আগত যাই পাব লাগিব বদ্ৰীনাথ। কিলোমিটাৰো বহুত দূৰ হয় ভাই, 270 নে 80 কিলোমিটাৰ, ৰাস্তাও সুবিধাজনক নহয়। চ' চাওঁ কি হয়, কেনেকৈ যাওঁ। চ' হেলিপেডৰ ফ্ৰণ্টতে আছোঁ বৰ্তমান। মোক 3 ঘণ্টামান ৱেইট কৰিব দিলে হেলিপেডত। আৰু কি হ'ল, ৰাতিপুৱা পানী চানী একো খোৱা নাই, পানী বটল কিনিব গ'লোঁ। কিনিব যাওঁতে কি হ'ল, এটা পানী বটলত 80 টকাকৈ লাগে। চ' কি হ'ল, দোকান এখনত চাহ খাব বহিলোঁ, তাৰ পৰাই পানী খাই আছোঁ। কিয়নো ভাই 80 টকাকৈ পানীৰ বটল কিনি কেনে খোৱাটো পচিবল নহয়। চ' চাহ ল'লোঁ 30 টকাৰ, পাৰ্লেজি 20 টকাৰ, এই দুটা মিলি 50 টকা। এতিয়া হেলিকপ্টাৰ আহিবলৈ আৰু মোৰ টাইমিং দিছে। চ' হেলিকপ্টাৰৰ টাইমিং মোৰ লগভগ বহুত টাইম লাগি যাব, 2-2.5 ঘণ্টা 3 ঘণ্টা লাগি যাব। চ' মই নাজানো কেতিয়া মই গাড়ী ল'ম, কেতিয়া মই বদ্ৰীনাথ যাই পাম। নামাওঁতে মোৰ বহুত টাইম লাগি যাব আজি। চ' গাইজ মই কেইটামান কমন কুৱেশ্যনৰ মই আজি এনচাৰ দিম, যি নেকি মোৰ মানে নৰ্মেলি সোধে পাব্লিকে। প্ৰথম কুৱেশ্যনটো হ'ল, কেদাৰনাথ ট্ৰিপটোত টোটেল কেইদিন লাগে? কেদাৰনাথ ট্ৰিপটোত কেইদিন লাগে এইটো টোটেলি ডিপেণ্ড কৰে আপুনি কেনেকৈ আহি আছে কেদাৰনাথ মন্দিৰত। চ' সেইটোৰ ওপৰত ডিপেণ্ড কৰে। মই যদি দিল্লীৰ পৰা যদি ধৰোঁ, দিল্লীৰ পৰা কেদাৰনাথলৈ আৰু কেদাৰনাথৰ পৰা দিল্লীলৈ আপ ডাউন আপোনাৰ 5 নাইটছৰ প্ৰয়োজন হয়। যিটো মই মানে কমন কুৱেশ্যন এটা কেইদিন লাগে, তাৰে ৰিপ্লাইটো হ'ল এনেকুৱা যে 5 নাইটছ, দিল্লী টু দিল্লী। নেক্সট কমন কুৱেশ্যনটো হ'ল কিমান খৰচৰ প্ৰয়োজন হয়। চ' মই যদি কওঁ আপোনাৰ খৰচৰ কথাটো টোটেলি আপোনাৰ ওপৰত ডিপেণ্ড কৰে। তথাপি আপুনি যদি ট্ৰেইনত আপ ডাউন কৰে কেদাৰনাথৰ মন্দিৰলৈ অসমৰ পৰা ধৰোঁ, তেনেহ'লে আপোনাৰ 15,000 টকাৰ ভিতৰত গোটেই ট্ৰিপটো হৈ যাব। আৰু যদি ফ্লাইটত আহে ধৰি লওক 25,000 টকা গুচি যাব। নেক্সট কুৱেশ্যনটো হ'ল হোটেলৰ চিটটো, মানে হোটেল বুক কৰিব পাৰি নেকি অনলাইন। মানে হোটেল ইয়াত অনলাইন বুক মানে আপুনি গোৱাই পিপ হওক, মেক মাই ট্ৰিপ হওক, এইবিলাকত আপুনি বুক কৰিব নোৱাৰে। আপুনি যদি বুক কৰিব বিচাৰে GNVN বুলি এটা ৱেবছাইট আছে, আপুনি সেই ৱেবছাইটটোত গৈ কিনে আপোনালোকে মানে বুক কৰিব পাৰে। ডাইৰেক্ট যদি আপুনি মেক মাই ট্ৰিপ বা গোৱা আইবিঅত যদি যায় তেনেহ'লে বুকিং নহয়। মই ৰেফাৰেঞ্চৰ নম্বৰ এটা দি দিম আপোনালোকক, মই য'ত আছিলোঁ আৰু। চ' তেওঁ আপুনি ফোন কৰি কিনে বুক কৰি ল'ব পাৰিব। তেখেতৰ তাতে কিন্তু 10টামান ছিটৰহে মানে এভেইলেবল আছে আৰু ৰাতি থকাৰ কাৰণে, 10-12টা মেক্সিমাম। তাৰে পিছৰ কথাটো হ'ল আপোনালোকে হেলিকপ্টাৰ বুক কৰিব পাৰিব নেকি? হেলিকপ্টাৰ বুক কেনেকৈ কৰিব? চ' আপোনালোকে নেক্সট কুৱেশ্যনটো হ'ল হেলিকপ্টাৰ কেনেকৈ বুক কৰিব? হেলিকপ্টাৰো ছেম GNVNত যাই কিনে বুক কৰিব লাগে, কিন্তু হেলিকপ্টাৰৰ আপোনাৰ প্ৰবাবিলিটি যিটো আছে বুকিঙৰ, সেইটো নাই বুলিও ক'ব পাৰি। মাত্ৰ 5% মানে চান্স থাকে। মানে কিয়নো মানে হঠাৎকৈ তেওঁলোকে খোলা দি দিয়ে আৰু 4-5 মিনিটৰ ভিতৰত গোটেই মানে টিকট চল্ড আউট হৈ যায়। আৰু এইটোও চিয়'ৰ নহয় যে আপুনি আহি পালে হেলিকপ্টাৰ যাম বুলি ৱেডাৰৰ মানে বেয়া হৈ আছে, তেতিয়াহ'লে আপোনাৰ মানে পষ্টপন হৈ যাব আপোনাৰ ট্ৰিপটো। আৰু আপোনাক কি কৰিব, পইচাটো ৰিফাণ্ড কৰিব তেতিয়াহ'লে আপুনি মানে ইমান দূৰ আহিও আপোনালোকে ট্ৰেভেল কৰিবই নোৱাৰিব, আহিবই নোৱাৰিব ইয়ালৈ। চ' মই ৰিকমেণ্ড নকৰোঁ আপোনালোকক হেলিকপ্টাৰে অহাটো। তথাপি যদি আপোনালোকে কোনোপধ্যে নোৱাৰে, খোজকাঢ়ি আহিব বা পিঠু হওক, ঘোঁৰা হওক, এইবিলাকত ট্ৰেভেল কৰিব নিবিচাৰে, হেলিকপ্টাৰ এপ্লাই কৰিব পাৰে। কিন্তু ইয়াত কেঞ্চেল হোৱাৰ চান্স বহুত থাকে হেলিকপ্টাৰো, কিয়নো ইয়াত ৱেডাৰ বহুত বেয়া থাকে। So guys, মোৰ হেলিকপ্টাৰ আহি গ'ল।
গাইজ দিয়া এখনত যাই আছো বৰ্তমান সোম প্ৰাগলৈ ইয়াত গাড়ী নাই যিহেতু চলো ট্ৰেভেল কৰি আছো গাড়ী চাড়ী ইয়াত নাই একো তো দিয়া এখনত গৈ আছো সোম প্ৰাগলৈ হেলিকপ্টাৰৰ পৰা নামি কি ডাইৰেক্ট চাউলৰ বস্তাৰ গাড়ীত আহি গৈছোঁ তো চাইছোঁ বৰ্তমান और लिफ्ट देने के लिए बहुत बहुत थैंक यू हाँ सो মোক लिफ्ट दिले तेखते फ्रीते लिफ्ट दिले जितु मैं 2000 टका भरिছিলোঁ लास्ट टाइम मैं फ्रीते लिफ्ट पाলোঁ तो मैं भाई এজনক লগ পালোঁ মোৰ লগত একেলগত আহি আছিল সি ইয়াতে থাকে সো খেল লগত যাই আছোঁ आप पहुंचा रहेगा ना मेरे को सिरसी जाना है मेरे को पहले सिरसी जाना है वहाँ पे मेरा बैग है सो बद्रीनाथर गाড়ীবিলাক ইয়াতে পায় আৰু এইবিলাক যে লাইন দেখিছে এইবিলাক ৰেজিষ্ট্ৰেশ্যনৰ লাইন কেদাৰনাথ যাবৰ কাৰণে কিবা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আগত মইতো গম নাপালোঁ কাৰণ মই হেলিকপ্টাৰত গৈছোঁ হেলিকপ্টাৰ গ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে চ' এইবিলাক ৰেজিষ্ট্ৰেশ্যন কৰা মানুহ লাইন ধৰি আছে বহুত ডাঙৰ লাইন 6-7 কিলোমিটাৰ চ' গাইজ চ' সেই ট্ৰেকখনৰ পৰা নামি কিনে সীতাপুৰ আহি পালোঁ খোজকাঢ়ি গাড়ী 2-3 কিলোমিটাৰমান সীতাপুৰত এতিয়া ল'ব লাগিব মই বাছ বদ্ৰীনাথত যোৱাৰ কাৰণে বাছ পাওঁ নাপাওঁ মই নাজানো চ' চাওঁ তাৰোপৰি মোৰ বেগটো আছে চেৰচিত মই কেনেকৈ বাছ লৈ কেনেকৈ মই চেৰচিত যাম মই নিজে নাজানো আগতে মই বাছটো লৈ লওঁ তাৰপিছত চাওঁ কি হয় বদ্ৰীনাথত যোৱা বাছটো চ' গাইজ বাছ এখনত বহি যাই আছোঁ ৰুদ্ৰপ্ৰয়াগলৈ এটা বাছ লৈছোঁ সীতাপুৰৰ পৰা বাছখন যাব ঋষিকেশলৈ কিন্তু মই টিকট লৈছোঁ ঋষিকেশলৈ তাৰমানে সিহঁতে ৰুদ্ৰপ্ৰয়াগলৈকে লৈ নাযায় চ' মই কি কৰিলোঁ ৰুদ্ৰপ্ৰয়াগলৈকে বাছ ল'লোঁ টিকট দিছোঁ মই ঋষিকেশলৈকে কিন্তু মই নামি যাম ৰুদ্ৰপ্ৰয়াগত কিন্তু প্ৰাইচ ভৰিছোঁ মই ঋষিকেশলৈ পিছে পোৱা নাছিলোঁ ভাই কি কৰিম চ' বেগটো কি কৰিলোঁ মই ৰাস্তাতে ফুটিছিল ৰিজৰ্টৰ মালিকক ফোন কৰি দিলোঁ আৰু বেগটো লৈ দিলোঁ বেগ চেগ লৈ পিছৰ চিটত বহি যাই আছোঁ এতিয়া ৰুদ্ৰপ্ৰয়াগলৈ তাৰপৰা বাছ ল'ব লাগিব যোশীমঠলৈ চ' গাইজ সময় হৈছে এতিয়া 2টা বাজিছে আৰু ৰুদ্ৰপ্ৰয়াগত আহি বহি আছোঁ ইয়াৰ মাথা ঘূৰাই আছিল ৰাতিপুৱাৰ পৰা একো খোৱা নাই এটা মাজাৰ বটল লৈছোঁ বটল লৈ বহি আছোঁ এতিয়া মই যাব লাগিব যোশীমঠ ৰুদ্ৰপ্ৰয়াগৰ পৰা গাড়ী পায় ইয়াত গাড়ী ল'ম ম'ম' এটা বনাব দিছোঁ তাৰ আগতে ইয়াত ম'ম' বৰ্তমান বনাই আছে মোৰ কাৰণে চব ম'ম' খাই কিনে গুচি যাম যোশীমঠ ইয়াৰ ভাগৰ লাগি আছে বহুত গা চা বিষাই আছে এই তলতটো যে দেখিছে এইটো কেদাৰনাথ যোৱা ৰাস্তা আৰু ওপৰৰ ফালে যে দেখিছে এইটো বদ্ৰীনাথ যোৱা ৰাস্তা মানে ইয়াতে ডিভাইডেড হৈ যায় আৰু এইটোক আৰু এইখিনি জেগাত কয় আপোনাৰ ৰুদ্ৰপ্ৰয়াগ বুলি য'ত ডিভাইড হৈ যায় কেদাৰনাথ বেলেগ ৰাস্তা বদ্ৰীনাথ বেলেগ ৰাস্তা কেদাৰনাথটো ওচৰ 80 কিলোমিটাৰ বদ্ৰীনাথ আৰু ডাবুল ইয়াৰ পৰা 150 কিলোমিটাৰমান হ'ব ত' গাইজ ম'ম' লৈছোঁ ম'ম' খাই আছোঁ বৰ্তমান খাই মজা লাগিছে অমৃত খোৱা যেন লাগিছে পেটৰ ভোকত চ' গাইজ মই ৰুদ্ৰপ্ৰয়াগত গাড়ী ল'লোঁ কৰ্ণপ্ৰয়াগলৈকে ৰুদ্ৰপ্ৰয়াগৰ পৰা ল'ব লাগিব কৰ্ণপ্ৰয়াগলৈকে 100 টকাকৈ ল'ব কৰ্ণপ্ৰয়াগলৈকে কৰ্ণপ্ৰয়াগৰ পৰা ল'ব লাগিব মই চামেলিলৈকে চামেলিৰ পৰা যোশীমঠৰ পৰা বদ্ৰীনাথ ইমান মুস্কিল ইয়াৰ বদ্ৰীনাথ যাই পোৱাটো এতিয়া সময় হৈছে লগভগ 2:30 বাজিছে চ' মই নাজানো কেতিয়া যাই পাওঁ আপডেট দি থাকিম চ' গাইজ চামলি আহি পালোঁ বৰ্তমান গাড়ী এখন ল'লোঁ শ্বেয়াৰিঙৰ কিন্তু মানুহ বৰ্তমান মই অকলে আছোঁ ভৰ্তি হ'ব লাগিব সময় হৈ আছে 5টা 20 চ' মই ডাইৰেক্ট ক'ৰ পৰা আহিলোঁ এতিয়া ৰুদ্ৰপ্ৰয়াগৰ পৰা আহি পালোঁ চামলিত আমি গাড়ী টেষ্ট কৰিলোঁ গাড়ী এখন লৈ যাম এতিয়া ডাইৰেক্ট যোশীমঠলৈ আজি ষ্টে কৰিম ষ্টে কৰি কিনে কালি ৰাতিপুৱা কি গুচি যাম বদ্ৰীনাথ মন্দিৰ যোশীমঠৰ পৰা আৰু বদ্ৰীনাথ মন্দিৰ মোটামুটি 50 to 60 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব
গাইজ সময় হৈ আছে এতিয়া চাওক লগভগ 8:30 বাজিছে চ' আহি পালোঁ মই জচিমঠত এতিয়া বিচাৰিম মই ৰুম লৈ কিনে তাৰপিছত মই কথা পাতি আছোঁ এতিয়া মোৰ দেহাৰ বডিৰ অৱস্থা মই আপোনালোকক বুজাব নোৱাৰোঁ কেনেকুৱা লাগি আছে চ' গাইজ ফাইনেলি মই ৰুম ল'লোঁ GNVNৰ আণ্ডাৰত চ' ৰুমটোত পৰিলে মোৰ 1270 টকা মানে এওঁলোকৰ ডৰমেট্ৰিও আছিল মানে একেলগত থকাকৈ আৰু 8জন 10জন সেইটো 500 টকা আজি মই ডৰমেট্ৰিত থাকিব ইচ্ছা নাছিল আজি মই এটা অকলশৰীয়া ৰুম বিচাৰিছিলোঁ যাতে ভালকৈ টোপনি মাৰিব পাৰোঁ আজি মোৰ জাৰ্ণিটোৰ বিষয়ে যদি কওঁ আজি মই কিহত উঠা নাই ষ্টাৰ্টিং যদি কৰোঁ কেদাৰনাথ মন্দিৰৰ পৰা প্ৰথমতে হেলিকপ্টাৰৰ পৰা নামিলোঁ তাৰপিছত পাহাৰৰ ওপৰৰ পৰা ট্ৰাকৰ পৰা নামিলোঁ তাৰপিছত 2 কিলোমিটাৰ খোজকাঢ়িলোঁ খোজকাঢ়াৰ পিছত বাছ ল'লোঁ ৰুদ্ৰপ্ৰয়াগৰ পৰা আকৌ ল'লোঁ মই টেক্সি ল'লোঁ মই কৰ্ণপ্ৰয়াগৰ পৰা মই আকৌ লৈছোঁ এটা মই চুমো আকৌ লৈছোঁ নামটো আছিল মে বি চামলিৰ পৰা ল'লোঁ মই তাৰপিছত চুমো আকৌ ল'লোঁ জচিমঠলৈ আহি পালোঁ ধৰি লওক 8:30-9টা বজাৰ ভিতৰত আহি পালোঁ ষ্টিল বদ্ৰীনাথ যাই পোৱা নাই বদ্ৰীনাথ যাই পাবলৈ এতিয়াও 50 কিলোমিটাৰ বাকী আছে ৰাতিপুৱা আকৌ ওলাই যাম 5টা বজাতে বদ্ৰীনাথ মন্দিৰলৈ চ' আজি বহুত দিনৰ পিছত মানে মই লজিজ খানা আজি অৰ্ডাৰ দিছোঁ আহিছে খানাটো বৰ্তমান প্ৰথমতে দেখাই আছোঁ মই কি অৰ্ডাৰ দিছোঁ বাহ চিলি পনীৰ লাজিজ চিলি পনীৰ অৰ্ডাৰ দিছোঁ মই আজি বহুত দিনৰ মূৰত মই লাজিজ খানা খাম মই আজি বহুত দিনৰ পিছত আজিতো মই একোৱেই খোৱা নাই ভাবিছা ৰাতিপুৱা এটা বিস্কুটেদি চাহ খাইছোঁ তাৰপিছত খালোঁ ম'ম' 4টা নে কেইটা ম'ম' আছিল দুপৰীয়া তাৰে পিছততো মই তেনেকৈ একো খোৱাই নাই ৰেড বুলটো বহুত কাম দিছে ভাই ৰেড বুলটো সঁচাকৈ মই ৰেড বুলৰ কোনো প্ৰমোচন কৰি থকা নাই কিন্তু ৰেড বুলৰ এনাৰ্জিটো মানিব লাগিব মানে এটা সময়ত মই যেতিয়া ৰুদ্ৰপ্ৰয়াগত আছিলোঁ মোৰ বডিয়ে মানে এৰি দিছে আৰু মানে মই নচলা হৈ গৈছিল এটা সময়ত গিভ আপ কৰি দিছিল বডিয়ে মানে নোৱাৰে কিন্তু ৰেড বুলটো যেতিয়া খাই দিলোঁ সি অট'মেটিকলি চাৰ্জ হৈ গৈছে চ' ধুনীয়াকৈ আহি পাইছোঁ একো প্ৰব্লেম নোহোৱাকৈ আহি পাইছোঁ মানে যিটো বেয়া কণ্ডিশ্যন আছিল শৰীৰৰ গাড়ী চেঞ্জ কৰি আহি থাকোঁতে চ' অভাৰঅল মানে মোক মানে বডিটোৰ বহুতখিনি এনাৰ্জি আনি দিছে ৰেড বুল মই কিনি লৈছোঁ 3-4টা মান কালি তাৰপিছত মই স্বৰ্গৰোহিণী যাত্ৰাও কৰিম কালি বদ্ৰীনাথৰ মই ধৰি লওক দৰ্শন কৰি কিনে মই স্বৰ্গৰোহিণী তাতে ট্ৰেক কৰিব গুচি যাম পিছত ক'ম স্বৰ্গৰোহিণী কি বস্তু আগতে খাই লওঁ খোৱা লোৱা কৰি লওঁ খানা চানা আহি গৈছে তাৰপিছত লগ পাই আছোঁ চ' গাইজ খোৱা লোৱা কৰিলোঁ ইয়াত থালি 200 টকাকৈ আছিল ঠিক ঠাক থালি আছিল বেয়াও নাছিল ভালো নাছিল মানে বাকী কেইদিনতকৈতো ভালেই আছিল অভাৰঅল মই ক'ব লাগিলে চ' এতিয়া বিচনাত আহিছোঁ আৰু শুই যাম আৰু ৰাতিপুৱা গুচি যাম ডাইৰেক্ট বদ্ৰীনাথলৈ 5টা বজাতে চ' মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব থেংকছ ফৰ ৱাচিং বাই বাই